নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপোনাৰ পান কাৰ্ডত আপোনাৰ নাম বা আপোনাৰ দেউতাকৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ সিগনেচাৰ বা আপোনাৰ ফটো কেনেকৈ কাৰেকশ্যন কৰিব বা কেনেকৈ চেঞ্জ কৰিব এই বিষয়ে আজিৰ ভিডিঅ'ত পুৰা ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ক্ৰম বা মজিলা। মই ক্ৰম ওপেন কৰিছোঁ। তাৰপিছত আপুনি ইয়াত সাৰ্চ কৰিব PSA লগইন। PSA লগইন লিখি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত ওপৰত যেটো অপচন আহিব PSA লগইন, চাওক ইয়াত www.psaonline.utiitls.com এই অপচনত আপোনালোকে ক্লিক কৰিব। এই অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত তেনেকুৱা এটা পেজ খোল খাব। তাৰপিছত ইয়াত ইউজাৰ লগইন এটা আইডি লাগিব। সো ফ্ৰেণ্ডছ, আপোনালোকৰ যদি এই আইডি নাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। আপোনালোকৰ কাৰণে মই ফ্ৰী আইডি বনাই দিম। তাৰপিছত সেই আইডি ইয়াত মাৰি আপুনি লগইন কৰিব। চাওক ইয়াত আইডি মাৰিব, ইয়াত পাছৱৰ্ড মাৰিব। তাৰপিছত ইয়াত কেপচা যিটো লিখা থাকিব এই বক্সত আপুনি বহুৱাই কেপচা বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল তলত চাওক এটা লগইন অপচন আছে। এই লগইন অপচনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত অলপ সময় লোডিং হ'ব। তাৰপিছত এনেকুৱা আহি যাব। তাৰপিছত আপোনাৰ এটা পপ আপ আহিব, কেইটা কুপন আছে। সো ফ্ৰেণ্ডছ, আপোনাৰ কুপন ক্ৰয় কৰিব লাগিব, নহ'লে আপুনি পেন কাৰ্ড কাৰেকশ্যন বা নিউ পেন কাৰ্ড এপ্লাই কৰিব নোৱাৰে। সো এইটো অ'কে কৰি দিব। মোৰ এটা কুপন আছে যাৰ বাবে এইটো আহিছে। সো এইটো অ'কে কৰাৰ পিছত বন্ধুসকল ওপৰত চাওক এটা অপচন আছে CSF চাৰ্ভিচেছ। এই অপচনত আপোনালোকে ক্লিক কৰিব। এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক অপচন খোল খাব CSF পেন ফৰ্ম। এই অপচনত ক্লিক কৰিব। এই অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। সো বন্ধুসকল, মই যেহেতু পেন কাৰ্ডটো কাৰেকশ্যন কৰিম তাৰ বাবে আপুনি ইয়াত চাওক এটা অপচন আছে প্ৰথমতে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। ইয়াত আপোনাৰ পুৰণা পেন কাৰ্ডৰ নম্বৰটো আপুনি ইয়াত বহুৱাই দিব। সো মই বহুৱাই আছোঁ। ঠিক আছে বন্ধুসকল, আপোনাৰ পুৰণা পেন কাৰ্ড নম্বৰটো বহুৱাৰ পিছত আপুনি যেতিয়া নেক্সট কৰিব তাৰপিছত আপোনাক আকৌ আপোনাৰ পুৰণা পেন কাৰ্ডৰ নম্বৰটো বহুৱাবলৈ দিব। সো ৰি এণ্টাৰ পেন নাম্বাৰ এনেকুৱা লিখা আহিব। সো আপুনি আকৌ পেন নাম্বাৰটো বহুৱাই দিব। তাৰপিছত বন্ধুসকল আপুনি অ'কে কৰি দিব। অ'কে কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক এটা অপচন আছে ছিলেক্ট দ্য ৰিকোয়াৰ্ড অপচন। আপুনি ইয়াত বোথ সিলেক্ট কৰিব, বোথ ফিজিকেল পেন কাৰ্ড এণ্ড ই পেন। এই অপচনত ক্লিক কৰিব। এই অপচনটো ক্লিক কৰিলে বন্ধুসকল আপোনাৰ পোষ্ট অফিচতো পেন কাৰ্ডটো আহিব, প্লাছ আপোনাৰ ইমেইলতো পেন কাৰ্ডটো আহিব। সো তাৰপিছত বন্ধুসকল ইয়াত চাওক আপুনি যেটো চেঞ্জ কৰিব বিচাৰে তাৰ আগত আপুনি টিক কৰি দিব লাগিব। ইয়াত চাওক এক নম্বৰত আছে আপোনাৰ ফুল নেম। সো আপোনাৰ নামটো কাৰেকশ্যন কৰিব বিচাৰিলে আপুনি ইয়াত টিক কৰি দিব। টিক কৰাৰ পিছত বন্ধুসকল ইয়াত আপুনি শ্ৰী কুমাৰী যেটো সেইটো দি দিব। সো মই শ্ৰী দিছোঁ। তাৰপিছত ইয়াত আপোনাৰ নামটো বহুৱাব, আপোনাৰ ইয়াত লাষ্ট নেম বহুৱাব। তাৰপিছত বন্ধুসকল এই বক্সত আপোনাৰ ফাৰ্ষ্ট নেম দিব। ঠিক আছে বন্ধুসকল, ইয়াত আপোনাৰ লাষ্ট নেম, তাৰপিছত ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম দিব। তাৰপিছত ইয়াত চাওক ভেৰিফাই ITD ফুল নেম ডিটেইলছ আপুনি ইয়াত মাৰিব। তাৰপিছত তলত আপোনাৰ ইয়াত লিখা আহিছে মিছ উইথ ITD। সো আপুনি এতিয়া চেঞ্জ কৰিব বিচাৰে সেইকাৰণে মিছ হৈছে। তাৰপিছত বন্ধুসকল শুদ্ধ নামটো ইয়াত শ্ব' কৰিব। ইয়াত চাওক শ্ব' কৰিছে। তাৰপিছত বন্ধুসকল আপোনাৰ দেউতাকৰ নাম যদি আপুনি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ইয়াতো ইয়াত 2 নম্বৰৰ আগত টিক কৰিব। টিক কৰাৰ পিছত আপোনাৰ দেউতাকৰ নামটো বহুৱাব, শুদ্ধ নামটো। আপোনাৰ দেউতাকৰ লাষ্ট নেম ইয়াত বহুৱাব, ইয়াত ফাৰ্ষ্ট নেম বহুৱাব। তাৰপিছত ভেৰিফাই ITD ফাদাৰ্ছ নেম ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ মিছ আহি যাব। ঠিক আছে বন্ধুসকল, তাৰপিছত তলত চাওক আপোনাৰ ডেট অফ বাৰ্থ যদি আপুনি চেঞ্জ কৰিব বিচাৰে ইয়াত টিক কৰিব। টিক কৰাৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই দিব। সো মই বহুৱাই আছোঁ। তাৰপিছত ইয়াত আপুনি মেল চিলেক্ট কৰিব। ঠিক আছে বন্ধুসকল, তাৰপিছত আপুনি যদি আপোনাৰ ফটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াত ফটো মিছৰ আগত টিক কৰি দিব। সিগনেচাৰ চেঞ্জ কৰিব বিচাৰিলে ইয়াত সিগনেচাৰ আগত টিক কৰি দিব। তাৰপিছত ইয়াত আপুনি ৰেচিডেন্স চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ ঘৰৰ নাম্বাৰ দি দিব। তাৰপিছত আপোনাৰ গাঁও, পোষ্ট অফিচ, সাব ডিভিজন, ডিষ্ট্ৰিক্ট, ষ্টেট, পিন নম্বৰ ইয়াত দি দিব। ইণ্ডিয়াটো অট'মেটিকলি থাকিব। ঠিক আছে বন্ধুসকল, তাৰপিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইমেইল দিব যাতে সেই ইমেইলত আপোনাৰ পেন কাৰ্ডটো চেণ্ড কৰিব পাৰে। ইয়াত আপুনি যদি আধাৰ কাৰ্ড দিব বিচাৰে তেনেহ'লে আধাৰ কাৰ্ডটো ইয়াত টিক কৰি আধাৰ নম্বৰ ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত নেক্সট মাৰিব। আকৌ আপোনাৰ ৰি এণ্টাৰ কৰিব আধাৰ নাম্বাৰটো। তাৰপিছত অ'কে কৰি দিব। তাৰপিছত বন্ধুসকল ইয়াত তলত আপোনাৰ আধাৰ নম্বৰত যেনেকৈ নাম লিখা আছে সেই নামটো ইয়াত বহুৱাব। ঠিক আছে বন্ধুসকল, তাৰপিছত ইয়াত আপোনাৰ 12 নম্বৰত আহি যাব, আপোনাৰ নামটো আহি যাব। তাৰপিছত ইয়াত হিমছেল্ফ বা হাৰছেল্ফ থাকিব। আপুনি তাৰপিছত ইয়াত দি দিব আপুনি কেইটা ডকুমেণ্টছ দিছে। সো মই ইয়াত দি দিছোঁ 3টা। তাৰপিছত বন্ধুসকল ইয়াত প্লেচটো অট'মেটিক আহিব। সো আপুনি দিলে দিব পাৰে। তাৰপিছত ইয়াত ডেটটো আহি যাব, কেই তাৰিখত আপুনি এপ্লাই কৰি আছে। ঠিক আছে বন্ধুসকল, তাৰপিছত আপুনি নেম কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ আইডেণ্টিটি প্ৰুফ দিব লাগিব। সো মই আইডেণ্টিটি প্ৰুফত আধাৰ কাৰ্ড দিছোঁ। তাৰপিছত ফাদাৰ্ছ নেম চেঞ্জ কৰিব বিচাৰে ফাদাৰ্ছ নেমৰ এটা প্ৰুফ দিব লাগিব। সো মই ইয়াত ভোটাৰ ID কাৰ্ড দিছোঁ। তাৰপিছত আপোনাৰ এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড, ডেট অফ বাৰ্থ প্ৰুফতো মই আধাৰ কাৰ্ড দিছোঁ। তাৰপিছত আপুনি ইয়াত আপোনাৰ পুৰণা পেন কাৰ্ড
কাৰ্ডৰ কপিটো দি দিব সো কপি অফ পেন কাৰ্ড তাৰপিছত আপোনাৰ ইয়াত নৰ্মেল থাকিব ঠিক আছে বন্ধুসকল তাৰপিছত এবাৰ আপুনি এইবোৰ চাই ল'ব চোৱাৰ পিছত আপুনি ইয়াত সাবমিট অপচনত ক্লিক কৰিব এটো নো থ্যাঙ্কস মাৰি দিব অলপ সময় লোডিং হ'ব বন্ধুসকল লোডিং হোৱাৰ পিছত আপোনাৰ এটো ফৰ্মখন আহি যাব সো फ्रेंड्स আপুনি ইয়াৰ পৰা ইয়াত প্ৰিন্ট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এই ফৰ্মখন আহি যাব এটা আহিব কাস্টমাৰৰ আৰু এটা আহিব আপোনাৰ সো আপুনি ইয়াৰ পৰা এটো প্ৰিন্ট কৰি ল'ব বা সেভ কৰি ল'ব মই এটো সেভ কৰি আছো সেভ কৰাৰ পিছত বন্ধুসকল আপুনি ইয়াত এটা বেক আহিব ঠিক আছে বন্ধুসকল বেক অহাৰ পিছত আপুনি ইয়াত তাৰপিছত বন্ধুসকল আকৌ আপুনি এই পেজত আহিব এনেকৈ পেজত অহাৰ পিছত ইয়াত আকৌ চাব ইয়াত লিখা আছে CSF সাৰ্ভিসেছ এই CSF সাৰ্ভিসেছত আকৌ যাব যোৱাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত চাওক লিখা আছে আপলোড CSF ফৰ্ম এই অপচনত ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত হেতু আহি যাব সো আপুনি ইয়াত আপলোড কৰিব লাগিব আপোনাৰ ডকুমেন্টস কিমান কেবি হ'ব লাগিব ইয়াত লিখা আছে চাওক ঠিক আছে বন্ধুসকল মই এটা নেক্সট ভিডিও বনাই দিম কিমান কেবিৰ ভিতৰত হ'ব লাগিব ৰেজুলেশন কিমান হ'ব লাগিব এই ডকুমেন্টসবোৰ পান কাৰ্ডত কি ডকুমেন্টসৰ তাৰপিছত ইয়াত চাওক আপলোড ফাইল এই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত পেন ফৰ্মটো আপলোড কৰিব সো আপুনি আগতে বনাই থব সো মোৰ বনোৱা আছে মই ওলাই আছো ইয়াত পেন ফৰ্ম দিব তাৰপিছত বন্ধুসকল পিকচাৰত চুজ ফাইলত ক্লিক কৰিব সো মই চুজ ফাইলত ক্লিক কৰি পিকচাৰটো আপলোড কৰি দিম তাৰপিছত সিগনেচাৰ অপচনত ক্লিক কৰিব তাৰপৰা আপুনি ইয়াৰ পৰা আপোনাৰ সিগনেচাৰটো আপুনি দি দিব ঠিক আছে বন্ধুসকল ইয়াত পেন ফৰ্ম দিব তাৰপিছত আপোনাৰ পিকচাৰ দিব তাৰপিছত আপোনাৰ সিগনেচাৰটো দিব তাৰপিছত আপুনি ইয়াত আপলোড অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ ডকুমেন্টসবোৰ আপলোড হৈ যাব অলপ সময় ল'ব চাওক ইয়াত ঘূৰি আছে ওলটা বন্ধুসকল আপলোড হোৱাৰ পিছত এনেকুৱা আপোনাৰ সন্মুখত লিখা আহিব ডকুমেন্টস আপলোডেড ফৰ এপ্লিকেশন নাম্বাৰ আপোনাৰ এপ্লিকেশন নাম্বাৰটো ইয়াত আহি যাব তাৰপিছত আপুনি ইয়াত ওকে কৰি দিব ওকে কৰাৰ পিছত বন্ধুসকল আকৌ আপুনি ইয়াত আহিব CSF সাৰ্ভিসেছ এই অপচনত অহাৰ পিছত ইয়াত চাওক জেনাৰেট CSF বেস এটা অপচন আছে এই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপুনি এপ্লাই কৰা হেই সকলোবোৰ ইয়াত আহি যাব সো আপুনি যেটো বেড জেনাৰেট কৰিব বিচাৰি হেতু টিক কৰি দিব সো টিক কৰাৰ পিছত বন্ধুসকল ইয়াত তলত চাওক বন্ধুসকল সাবমিট এটা অপচন আছে এই সাবমিট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ পেন কাৰ্ডৰ এপ্লাই সম্পূৰ্ণ হৈ যাব সো ইয়াৰ পৰা আপুনি এটো প্ৰিন্ট কৰি ল'ব বা সেভ কৰি ল'ব সো মই প্ৰিন্ট কৰি আছো এটো ৰিসিপ্ট বন্ধুসকল এটো প্ৰিন্ট কৰি আপুনি ৰাখি দিব তাৰ পিছত বন্ধুসকল আপোনাৰ পেন কাৰ্ড কাৰেকচনৰ কাম সম্পূৰ্ণ শেষ হৈ গৈছে তাৰ পিছত আপোনাৰ 2-4 দিনৰ ভিতৰত আপোনাৰ ইমেইলত আহি যাব পোষ্ট অফিচত আহিব সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম।